নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে আকৌ এবাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকৰ কেইবাজনেও মোক কমেণ্ট কৰিছে দাদা কোনটো ট্ৰেড বেছি ভাল, ফিটাৰ ভাল নে ডিজেল ইঞ্জিন মেকানিক ভাল, ফিটাৰ ল'লে ফিটাৰটো কেইবছৰ কৰিব লাগে, ডিজেল ইঞ্জিন মেকানিকটো কেইবছৰ কৰিব লাগে, কোনটো ট্ৰেড ল'লে কি হয়, ক'ত চাকৰি পায়, ফিজ কিমান দৰকাৰ হয়, এনেধৰণৰ কিছুমান প্ৰশ্নৰ সমাধান লৈ আহিছোঁ। তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোত প্ৰথমতে ITI কোৰ্চ টাইপ আৰু তাৰ পাছত ফিটাৰ আৰু ডিজেল ইঞ্জিন মেকানিকৰ কথা আলোচনা কৰিম। প্ৰথমতে ITI কোৰ্চ টাইপৰ কথা জানি লওঁ। সাধাৰণতে ITIত দুটা টাইপৰ কোৰ্চ থাকে, এটা হৈছে নন টেকনিকেল আৰু এটা হৈছে টেকনিকেল। নন টেকনিকেলটোত মেকানিকেল কাম কৰিব নালাগে আৰু টেকনিকেলটোত মেকানিকেল টাইপৰ কামখিনি কৰিব লাগে। প্ৰথমতে জানি লওঁ নন টেকনিকেল কোৰ্চত কি থাকে। ইয়াত থাকে ষ্টেনোগ্ৰাফাৰ এণ্ড ছেক্ৰেটেৰিয়েল প্ৰেক্টিছ, তাৰপিছত থাকে কাটিং এণ্ড ছেৱিং, হেয়াৰ এণ্ড স্কিন কেয়াৰ, কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট, তাৰপাছত কাৰ্পেণ্টাৰ আৰু এনেধৰণৰ কিছুমান আৰু কোৰ্চ থাকে। আৰু তাৰপাছত জানি লওঁ টেকনিকেল কোৰ্চত কি থাকে। প্ৰথমতে টেকনিকেল কোৰ্চত ফিটাৰটো আহি যায়, তাৰপাছত ডিজেল ইঞ্জিন মেকানিক, তাৰপাছত ইলেক্ট্ৰিচিয়ান, মেচিনিষ্ট, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন ছিষ্টেম মেইনটেনেন্স, ৱেল্ডাৰ, মটৰ মেকানিক ভেহিকল আৰু এনেধৰণৰ কিছুমান কোৰ্চ থাকে। ইয়াৰ উপৰিও আৰু কেইবাটাও কোৰ্চ থাকে, সেইকেইটা টেকনিকেল লাইনৰ কোৰ্চ হয়। তাৰপাছত ফিটাৰ আৰু ডিজেল ইঞ্জিন মেকানিকত বিষয়ে আমি এতিয়া আলোচনা কৰিম। ফিটাৰটো হৈছে 2 বছৰীয়া কোৰ্চ আৰু ডিজেল ইঞ্জিন মেকানিকটো হৈছে 1 বছৰীয়া কোৰ্চ। আৰু ফিজৰ কথা ক'বলৈ হ'লে SCBT আৰু NCBT দুয়োটাতে ফিটাৰৰ কাৰণে 2950 টকা, আৰু যদি IMC আণ্ডাৰ হয় তেতিয়া 34,100 টকা। আৰু ডিজেল ইঞ্জিন যিহেতু 1 বছৰীয়া হয়, সেইকাৰণে SCBT বা NCBT হ'লে তেতিয়া 1850 টকা, আৰু যদি কোৰ্চটো আণ্ডাৰ IMC থাকে তেতিয়াহ'লে 17,600 টকা। আৰু এই দুইটা কোৰ্চেই SCBT আৰু NCBT থাকে, আৰু লগতে IMC আণ্ডাৰতো থাকে। ডিজেল ইঞ্জিন মেকানিকৰো SCBT আৰু NCBT দুইটাই থাকে, আৰু লগতে IMC আণ্ডাৰতো এই কোৰ্চটো থাকে। আৰু এতিয়া প্ৰধান কথা হ'ল কোৰ্চটো কৰাৰ পাছত ইয়াৰ কেৰিয়াৰ কি হ'ব, ক'ত চাকৰি পাব, সেইটোতো মেইন কথা। এতিয়া ফিটাৰ আৰু ডিজেল ইঞ্জিন মেকানিক এই দুইটা টাইপৰ মানে কামখিনিৰ প্ৰায় একেই হয়। চ' ফিটাৰত কৰিলে মানে অইল, ONGC, ৰেলৱে আৰু কিছুমান প্ৰাইভেট কোম্পানীতো চাকৰি পোৱা যায়। যিহেতু আমাৰ ইয়াত বেছিকৈ প্ৰাইভেট কোম্পানী নাই, কমেই আছে, সেইকাৰণে অইল ONGCটো আমাৰ ইয়াত বেছিকৈ পোৱা দেখা যায়, আৰু ৰেলৱেটো পায়। সেই ডিজেল ইঞ্জিন মেকানিকো সেই তেনেধৰণৰ একে ধৰণৰ কথা। ইয়াতো অইলতো পায়, ONGC, ৰেলৱে আৰু কিছুমান প্ৰাইভেট কোম্পানী, সেইবিলাকত চাকৰি পায়। আৰু তেনেকুৱা কিছুমান ডিফেন্সৰো টেকনিকেল লাইনৰ আছে, আপোনালোকে সেইবিলাকো এপ্লাই কৰিব পাৰিব। তাৰপাছত এইখিনিয়ে কথা। আৰু এখন লিষ্ট যিখন যোৰহাট ITIত মাৰিছে, ফিজৰ ইয়াত সবিশেষ দিয়া আছে, আপোনালোকে চাব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব,